ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কীৰ্তনপাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী সভা। বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰকিবুলৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যস্ততা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি আবেলি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বহাগ বিহুৰ মাজতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰাত ঢোল পেপাৰ মাজেৰে ৰকিবুল হুছেইনক আদৰণি জনায়। পিছত স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ উপস্থিতিত ৰকিবুল হুছেইনে নিৰ্বাচনী সভাত জনতাক উদ্দেশ্যি বহু প্ৰলোভন দিয়ে। সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ 3বাৰৰ সাংসদ বদৰুদ্দিন আজমলক সমালোচনা কৰে। লগতে এইবাৰ বদৰুদ্দিন আজমলক ৰাইজে গ্ৰহণ নকৰে বুলি কৈ এইবাৰ ৰাইজ কংগ্ৰেছৰ সপক্ষে ভোট দিব বুলি কয়। ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো সমালোচনা কৰে। কংগ্ৰেছৰ নিৰ্বাচনী সভাত সহস্ৰাধিক জনতা উপস্থিত থকা পৰিলক্ষিত হয়। আমাৰ মাজত উপস্থিত বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি, লগতে এনএছইৰ সন্মানীয় সভাপতি আমাৰ हेलो अस्सलामु अलैकुम नमस्कार। আমার আজিৰ সভাৰ সন্মানীয় এপিচিচিৰ সম্পাদক প্ৰমুখকাৰী বিগত বিভাগীয়সকল, মহিলা সমাজৰ সভানেত্ৰী প্ৰমুখ্য বিভাগীয়সকল আৰু সন্মুখত বহি থকা অতি শ্ৰদ্ধা ৰাইজ, এনএছআই যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ ভাতৃ সংগঠনৰ বিভিন্ন কৰ্মকৰ্তাসকল আৰু অতি শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, হেলিকপ্টাৰ নোহোৱাকৈ যেনেদৰে মানুহে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ আহিছে, এইটোৱে প্ৰমাণ কৰে যে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ পক্ষে আৰু ইউডিএফৰ বিপক্ষে এক জোৱাৰ আহিছে। ইয়াত যে বদৰুদ্দিন আজমল ডাঙৰীয়া ইমান আনপপুলাৰ, সেই কথাটো আমি আগত জনা নাছিলোঁ। তেওঁ হেলিকপ্টাৰ ঘূৰাইও মানুহ আনিব পৰা নাই, ক'তো তেখেতক দেখা পোৱা নাই। চাৰিওফালে আজি কংগ্ৰেছ কংগ্ৰেছ, একমাত্ৰ এইটোৱেই কাৰণ যে তেওঁ হিমন্ত বিশ্ব শৰ্মা, অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগত লেপটপ কৰিছিল। এই কথাটো আজি ৰাইজৰ চকুত ধৰা পৰিছে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই বিভিন্ন ক্ষেত্ৰত এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়া নাই। এই মানুহখিনিৰ বিপদৰ সময়ত তেওঁ তেওঁলোকৰ ওচৰত থকা নাই। NRCৰ সময়ত 51-71 ভিত্তি বছৰৰ সময়ত সুপ্ৰিম কোৰ্টৰ কেছ কৰাৰ সময়ত এই মহিলাসকলৰ যেতিয়া পঞ্চায়তৰ ছেক্ৰেটাৰীৰ চাৰ্টিফিকেটখন হাইকোৰ্টে নাকচ কৰিছিল, সেই সময়ত সুপ্ৰিম কোৰ্টত বেলিঠা মাৰাক নামৰ এগৰাকী আৰু 4গৰাকী মানুহক লগত লৈ আমি যি সুপ্ৰিম কোৰ্টলৈ গৈ এই মহিলাসকলক 48 লাখ মহিলাক নিশ্চিত বিপদৰ পৰা আমি ৰক্ষা কৰিছিলোঁ, সেইবিলাক এতিয়া ৰাইজৰ মনত পৰিছে। আৰু সেইকাৰণে ফাঁকি ফুকা দি এই মানুহখিনিক যি আপোনাৰ নিৰাপত্তাহীনতাত ভোগাইছিল, সেইকাৰণে বদৰুদ্দিন আজমলৰ বিপক্ষে এক জোৱাৰ উঠিছে। আৰু সেইকাৰণেই স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মহিলা, বয়সস্থ লোক, ডেকা শক্তি আজি কংগ্ৰেছৰ সভালৈ আহিছে। তাৰে প্ৰমাণ ৰাতিপুৱা আজি মন্দিয়া জনীয়া সমষ্টি আৰু এইটো সৃজনগ্ৰাম সমষ্টিত আজি দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাই 5বাৰ জিকিছে, এবাৰ হাৰিছে। ৰকিবুল হুছেইন এবাৰো হাৰা নাই। গতিকে সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। আমাৰ আছে, সেইসকলে উত্তৰ দিব। অন্য কিবা কথা থাকিলে কওক। ৰাইজে এইবাৰ আপোনাৰ ওপৰত কি আশা কৰিব? মোক সকলোত কৈছে যে আপুনি কিবা দিয়ক নিদিয়ক সেইটো কথা আমাৰ লগা নাই, চৰকাৰে আমাক দিয়ক নিদিয়ক সেইটো ছেকেণ্ডেৰী কথা, লাগিবতো লাগিবই। কিন্তু সকলোতকৈ কথাটো হৈছে যে আমি পৰিয়ালটোলৈ শান্তিৰে থাকিব লাগে। আজি আপোনালোকে চাওক, আপোনাৰ গুৱাহাটীৰ যিটো আমাৰ বিজেপিৰ কাৰ্যালয় বনাইছে, একে ধুনীয়া লাগে। এইটো কোনে বনাইছে? এই ধুবুৰীৰ আমাৰ শ্ৰমিক বন্ধুসকলে। এই শ্ৰমিক বন্ধুসকলে তাত তেওঁলোকে কষ্ট কৰি বিজেপিৰ কাৰ্যালয় বনাইছে। তাৰ পৰা উপাৰ্জন কৰা পইচা লৈ যেতিয়া ঈদৰ সময়ত পৰিয়ালটোলৈ থাকিবলৈ আহে, তেতিয়া তেওঁলোকৰে গিৰিয়েকক ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি নি জেলত নিয়ে। তেওঁলোকৰ ডেকা ল'ৰাবিলাকক বিভিন্ন
অজুহাত দেখুৱাই মিছা অভিযোগ আনি বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে, তেওঁলোকক হয় আধা মৰা কৰে, নহ'লে সম্পূৰ্ণৰূপে মাৰে আৰু নহ'লে জীৱনৰ কাৰণে ঘূণীয়া কৰে। এই মানুহবিলাকে শান্তিৰে শুই থকা অৱস্থাত